নমস্কাৰ ছাত্ৰসকল সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰতিখন জিলাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকললৈ একটা বিশেষ চিঠি আহিছে আৰু এই চিঠিখনত কি কৈছে সমগ্ৰ শিক্ষা অসমে হেতুৰ ওপৰত আজি আলোচনাটো কৰিম। আজি যেটো আলোচনা বিষয় হেতু হল সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰতিখন বিদ্যালয়ৰ শিক্ষক প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকললৈ যেটো চিঠি আহিছে হেতু দিছে এমডি ছাৰে এছএছএৰ যিজন এমডি ছাৰ আছে তেখেতে দিছে আৰু ইয়াত কি কৈছে আমাৰ প্ৰথমে আৰম্ভণি হৈছে এই ধৰণে আপোনালোকে চাওক শ্ৰদ্ধাৰ মহোদয় মহোদয়া আপোনালোকে আটাই জ্ঞাত যে এটি শিশুৰ বাবে বুনিয়াদী স্তৰৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। শিশুৰ মগজুৰ 85% বিকাশ 6 বছৰ বয়সৰ ভিতৰতে হয়। এই বিকাশ বুনিয়াদী স্তৰৰ সামাজিক আৱেগিক বৈদিক শাৰীৰিক যোগাযোগৰ দক্ষতা আদিৰ দিশত পৰিলক্ষিত হয়। আপোনালোকে সকলোৱে জানে আৰু এটো এফএলএনৰ ওপৰত যেটো আলোচনা কৰা হৈছে তাত মানে ধুনিয়াকৈ স্পষ্টকৈ এই কথাবিলাক কৈছে অলৰেডি যে প্ৰতিখন শিশুৰ বিকাশ যেটো হয় এটো 6 বছৰ বয়সতে কিমান হৈ যায় 85% হৈ যায় আৰু তাত কি থাকে আমাৰ সোশিও ইমোশনাল কগনিটিভ ফিজিক্যাল আই কন্টাক্ট আদি সকলোবোৰ জড়িত হৈ থাকে 6 বছৰ বয়সতে। গতিকে ইয়াৰ লগত জড়িত আৰু কিছু কথা কৈছে হেতু হল এটি শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিদ্যালয়ৰ বুনিয়াদী স্তৰৰ শিক্ষাৰ আদান প্ৰদান পদ্ধতি আনন্দদায়ক খেলভিত্তিক হোৱাটো বাঞ্ছনীয়। এই বিষয়টোক গুৰুত্ব প্ৰদান কৰি সমগ্ৰ শিক্ষা অসমে ক শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীলৈ বিভিন্ন শিক্ষণ সামগ্ৰী বিদ্যালয়সমূহত যোগান ধৰি আহিছে। আপোনালোকে জানে যে সেইকাৰণে কি কৰা হৈছে এফএলএনত আমাৰ নিপুণ অসমত কি কৰিছে ক শ্ৰেণীৰ পৰা আৰম্ভ কৰি তৃতীয় শ্ৰেণীলৈকে এই স্তৰটো কি দিছে বুনিয়াদী স্তৰ মানে ফাউণ্ডেশ্যনেল ষ্টেজ বুলি কৈছে। কাৰণ আমাৰ ফাউণ্ডেশ্যনেল যেটো ষ্টেজ আমাৰ যেটো ফাউণ্ডেশ্যন হেতু ষ্ট্ৰং কৰিব লাগিব হেতু মজবুত কৰিব হলে আমি কিছু পদক্ষেপ ল'ব লাগিব আৰু সেই ক্ষেত্ৰত কি কৰিছে আমাৰ এফএলএনৰ আওতাত আমাক কি কৰিছে বহু কেইটা টিএলএম যোগান ধৰিছে আৰু এটা প্ৰতি বছৰে যোগান ধৰি আছে। গতিকে হেতুৰ ওপৰত কথা ক'বলৈ গৈ আছে আমাৰ এমডি ছাৰে কি কৈছে পিছত চাওক এখন বিদ্যালয়ৰ মুৰব্বী হিচাপে আপোনাৰ ভূমিকা হৈছে ছাত্ৰ ছাত্ৰীয়ে মুক্তভাৱে এই সামগ্ৰীসমূহ হাতে কামে ব্যৱহাৰ কৰিবলৈ শিক্ষাটো নিশ্চিত কৰা। এই সামগ্ৰীসমূহ আলমাৰীৰ ভিতৰতে আবদ্ধ কৰি নাৰাখি প্ৰতিগৰাকী শিশুৱে মুকলিভাৱে ব্যৱহাৰ কৰিব পৰাটো অতি প্ৰয়োজন। ইয়াত ডাইৰেক্টলি আমাৰ হেড অফ দি ইনষ্টিটিউশ্যনক কৈছে যে যিহেতু ষ্টুডেণ্টজনৰ মানে যেটো ওভাৰঅল যেটো ডেভেলপমেণ্টৰ ষ্টেজত বিদ্যালয়লৈ আহে গতিকে হেতু প্ৰতি লক্ষ্য ৰাখাটো আমাৰ হেড অফ দি ইনষ্টিটিউশ্যন মানে প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ মানে হেতু মানে নিশ্চিত কৰাটো এটা মানে প্ৰাইমাৰী এটা কাম আৰু তাত কি কৈছে এই সামগ্ৰীসমূহ যাতে আলমাৰীৰ ভিতৰত আবদ্ধ হৈ নাথাকে কাৰণ এইটো বাৰে বাৰে কৈ থকা হৈছে আৰু এইটো পৰিলক্ষিত হৈছে সেই হিচাপে কথাটো কৈছে যে মানে মেক্সিমাম নাম্বাৰ অফ টিএলএম কি হৈছে আমাৰ আলমাৰীৰ ভিতৰতে আছে বা যি ধৰণে পেকেট হৈ আছিলে পেকেটৰ ভিতৰতে আছে আৰু হেতু কথা ইয়াত উল্লেখ কৰিছে একদম স্পষ্টকৈ কৈ দিছে যাতে এইটো আলমাৰীৰ ভিতৰত আবদ্ধ হৈ নাথাকে হেতু বাহিৰত ওলাব দিছে আৰু ছাত্ৰ ছাত্ৰীসকলক খেলিবলৈ দিছে। তলত কি কৈছে চাওক সচৰাচৰ দেখা যায় যে বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ এই সামগ্ৰীসমূহ ভাঙিব বুলি ধৰি লৈ তেওঁলোকক নিজৰ ৰুচি প্ৰয়োজন আৰু ইচ্ছানুসৰি ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। এইটো কথাই কোৱা হৈছে যে বহুকেইটা বিদ্যালয়ত এইটো পৰিলক্ষিত কৰিছে যে এই বস্তুবিলাক শিশুসকলে ভাঙিব বা হেৰাব এইটো চিন্তাধাৰালৈ কি কৰা হয় এই ষ্টুডেণ্টসকলক দিয়া নহয় এই টিএলএমবিলাক। গতিকে ইয়াত কৈছে যে এইটো তেখেতসকলক দিব দিছে তেখেতে ভাঙে নে কি কৰে কৰিব কিন্তু শিশুৱে হেতু পাব লাগে হেতু ধৰিব লাগে হেতু ব্যৱহাৰ কৰিব লাগে। সেয়েহে এই পত্ৰৰ দ্বাৰা আপোনাক অনুৰোধ জনোৱা হ'ল যাতে কোনো কাৰণতে কোনো শিশু শিক্ষণ সামগ্ৰী ব্যৱহাৰৰ পৰা বঞ্চিত নহয়। ইয়াৰোপৰি আপোনাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক শ্ৰেণীৰ কোঠাৰ পাঠ আদান প্ৰদান প্ৰক্ৰিয়াতে এই শিক্ষণ সামগ্ৰীসমূহ নিয়মীয়াকৈ ব্যৱহাৰৰ সুযোগ দিয়ে যেন। ইয়াত এইটোৱে কৈছে ৰিকুৱেষ্ট কৰিছে আপোনালোকক কোনো অৰ্ডাৰ দিয়া নাই জাষ্ট এটা ৰিকুৱেষ্ট যে যাতে প্ৰতিজন টিচাৰকে আপুনি জনাই দিয়ে আপোনাৰ বিদ্যালয়ত থকা প্ৰতিজন টিচাৰকে যাতে ক্লাছ ৱাইজ সেই টিএলএমবিলাক ইউজ কৰা হয় শিশুসকলক যাতে দিয়া হয় কাৰণ শিশুসকল যাতে
এইটো যিটো TLM যিটো শিক্ষণ সামগ্ৰী এইটোৰ পৰা যাতে বঞ্চিত নহয় কাৰণ এইটো হ'ল প্ৰাইমাৰী ষ্টেজ আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ আৰু ইয়াত আমি কি হয় আমি অকল ব্লেকবোৰ্ড আৰু চকেৰে আমি তেখেতসকলক বস্তুটো শিকাব নোৱাৰোঁ আমি তেখেতসকলক শিকাবলৈ হ'লে আমি কি কৰিব লাগিব খেলৰ ভিত্তিতহে যাব লাগিব সেইকাৰণে কিমান টকা খৰচ কৰি কি কৰিছে এই FLNৰ মেটেৰিয়েলবিলাক যোগান ধৰিছে পিছত কি কৈছে আহক চাই লওক এই পত্ৰৰ দ্বাৰা বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখ্যিকতাৰ উন্নতিৰ ক্ষেত্ৰত আপোনাৰ পৰা ইতিবাচক সঁহাৰিৰ আশা কৰা হৈছে শ্ৰদ্ধাৰে গতিকে ইয়াত কি কৈছে যে FLN এইটোৱে FLN বুনিয়াদী স্তৰৰ সাক্ষৰতা আৰু সাংখ্যিকতা যিটো কৈছে গতিকে এই FLNৰ উন্নতিৰ ক্ষেত্ৰত আপোনালোকৰ পৰা এটা পজিটিভ এটা ভিউ এটা ৰেছপন্স পাব বুলি আশা কৰিছে গতিকে এই যেটো অৰ্ডাৰ অৰ্ডাৰ নহয় এই যেটো আমাৰ চিঠি ক'ব লাগিব যেটো লেটাৰ আপোনালোকক দিছে যেটো ৰিকুৱেষ্ট কৰিছে হেতু তাৎপৰ্য এইটোৱে যে FLNৰ যিমান কেইটা সামগ্ৰী আপোনালোকে এতিয়ালৈকে পাইছে TLM পাইছে সেই TLM বিলাক আপোনালোকে কি কৰিব নালাগে আলমাৰীৰ ভিতৰত ৰাখিব নালাগে যেহেতু এইটো এটা ৰিকুৱেষ্ট কৰিছে গতিকে আপোনালোকে এই যদি আছে আলমাৰীৰ ভিতৰত বস্তুবিলাক ওলাই লওক ষ্টুডেণ্টসকলক দিয়ক খেলিব দিয়ক লাৰিব দিয়ক ভাঙক যি হয় হোক কিন্তু হেতু আপোনালোকে এই বক্সৰ ভিতৰত নাৰাখিব গতিকে এইটোৱে কৈছে ইয়াত এই চিঠিখনত এইটোৱে আছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে এই আমাৰ এই চিঠিটো লৈ আলোচনা কৰিলে লেটাৰটো আলোচনা কৰিলোঁ গতিকে আপোনালোকে আৰু পৰৱৰ্তী সময়ত প্ৰয়োজনীয় যিবিলাক তথ্য আহে ডিপাৰ্টমেণ্টৰ পৰা সেইখিনি পাই যাব এই চেনেলত যদি আপুনি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আগৰ পৰা আছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ